Hello everyone, welcome to my YouTube channel PP Vlogs. মই আছো এতিয়া বৰ্তমান গণেশগুৰি আৰু মই ভাবিলো যে আজি মই গান্ধী মণ্ডপ যাওঁ আপোনালোককো দেখাও তো গান্ধী মণ্ডপত লগত বহুতো হিষ্টৰী জড়িত হৈ আছে তো ভাবিলো যে আপোনালোকক দেখাও ইয়াৰ পৰা গান্ধী মণ্ডপ বেছি দূৰ নহয় 6.6 কিলোমিটাৰ হ'ব তেনেহলে আহক নজনা কথা কিছুমান জানো আৰু ভিডিওটো আৰম্ভ কৰোঁ ফ্লাইঅভাৰৰ ওপৰেদি গ'লে আপোনালোকে পল্টন বজাৰ পাব মই তলেদি গৈছো সৰণীয়া হয় এইটোৱে হ'ল মোৰ সৰু কালৰ স্কুল দক্ষিণ সৰণীয়া প্ৰাথমিক বিদ্যালয় এইটোৱে হ'ল গান্ধী মণ্ডপ যোৱা ৰোড আৰু মই 2 কিলোমিটাৰ মান যাব লাগিব এইটো চাওক ফ্লেগটো দেখা পাইছে তেনেহলে আহক গৈ থাকো অলপমান আহি দেখিলো ধুনীয়া এটা ভিউ তো মই ভাবিলো আপোনালোককো দেখাও এইটো চাওক বলক গৈ থাকো তেনেহলে এইটোৱে হ'ল গান্ধী মণ্ডপৰ এন্ট্ৰি গেট এন্ট্ৰি কৰাৰ আগত টিকেট কাটি ল'ব লাগিব টিকেটটো হ'ল এজনৰ 20 টকাকে মই কাটিলো এইটো চাব পাৰে টিকেটখন মোৰ এন্ট্ৰি কৰিয়ে দেখিলো যে কি ধুনীয়াকৈ গছ পুলিবোৰ ৰুই থৈছে বন্ধুসকল আপোনালোকে জানেনে এই গান্ধী মণ্ডপত থকা যিটো ফ্লেগ আছে আমাৰ গোটেই ভাৰতবৰ্ষত থকা 3 নম্বৰ ওখ স্থানত বনোৱা ফ্লেগ হয় ইয়াক স্থাপিত কৰিছিলে 2018ত 2 অক্টোবৰৰ দিনা এই ফ্লেগটো ওখ হৈছে 319.5 ফিট এইটো চাব পাৰে এতিয়া আপোনালোকে দেখা পাব মহাত্মা গান্ধী দেৱৰ মূৰ্তি 2 অক্টোবৰৰ দিনাখন মালা অৰ্পণ কৰা হয় অসমলৈ গান্ধীজী দুবাৰ আহিছিলে ফাৰ্ষ্ট টাইম আহিছিলে 1921 আৰু লাষ্ট টাইম হ'ল 1946 আহক এতিয়া আমি চাওঁ মিউজিয়ামখন বহুত পুৰণি মিউজিয়াম হয় এখন এই মিউজিয়ামখন স্থাপিত হৈছিলে 1970ত তেতিয়া দিনৰ প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী আৰু অসমৰ মুখ্যমন্ত্ৰী আছিলে বিষ্ণুৰাম মেধি গান্ধীজী অসমলৈ অহাৰ বাবে এই মিউজিয়ামখন বনোৱা হৈছিলে এই মিউজিয়ামখন 1970তে বনোৱা আহকচোন চাও কি আছে এই মিউজিয়ামখনত
এইটোৱে হ'ল গান্ধীজীৰ মূৰ্তিটো। এতিয়া অলপ ভিউ চাওঁ আহক। গুৱাহাটী চহৰখন ওপৰৰ পৰা কেনেকুৱা দেখি চাওঁ বলক। এইটো দেখিছে? এইটো হ'ল উমানন্দ, সেইটো ব্ৰহ্মপুত্ৰৰ মাজত আছে। এতিয়া আপোনালোকে দেখা পাব এইটো হ'ল নেহেৰু ষ্টেডিয়াম। আগতে ইয়াতে ক্ৰিকেট মেটচবোৰ হৈছিলে, আজিকালি এইটো নহয়। এইটো চাওক। এইফালেদি গ'লে আপোনালোকে ভিউ পইণ্ট পাব। অলপ আগতে ভিউ পইণ্ট আছে। কথাটো হ'ল যে আপোনালোকে ইয়াতে আহিব পাৰে। উলুবাৰীৰ পৰা বহুত ওচৰতে হয়, 8 বা 10 মিনিটে লাগিব, বেছি টাইম নালাগে। এই জেগাটো সৰণীয়া হিল বুলি কয়, গান্ধী মণ্ডপতে অৱস্থিত। जिक्र में शामिल मेरा नाम हो, ओ देश मेरे तेरी शान पे सदके कोई धन है क्या तेरी धूल से बढ़। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, কেতিয়াবা টাইম পালে আপোনালোকে আহিব, আৰু যোনে যোনে মোক এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে আপোনালোকক চবকে ধন্যবাদ।